তো চনকাত আহি মানে খুবেই ভাল লাগিছে। মই ইয়াতে আহিছিলোঁ 2019 মানত এবাৰ আহিছিলোঁ চনকাত। তাৰপিছত আজি আহিছোঁ। আজি আচলতে মানে কোনো প্লেনিং নাছিলে আমাৰ অহাৰ। তো আমি এনেই মানে অলপ মানে বহি আছিলোঁ তিনিআলিত। তো লগৰ কেইজনে ক'লে অলপ বলক ফুৰি আহোঁ বুলি। তাৰপিছত মানে সেইকাৰণে আহিলোঁ ফুৰিবৰ কাৰণে। তো এতিয়া চাওক ধুনীয়া পৰিৱেশ এটা। তো ভাল লাগিছে আহি। এনে থকাতকৈ মানে ইয়াতে আহিলোঁ বহুত মানে ভাল লাগিল মনটো। তো আপোনালোকে যদি আহে তেতিয়াহ'লে দেখিব এনেকুৱা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ আচলতে চাওক। আপোনালোকে দেখিছে মই আছোঁ বৰ্তমান শিলৰ ওপৰত আৰু আমাৰ ছাৰবিলাক চব তলত আছে। তো এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। তো এয়াই চানকাৰ পৰিৱেশ আৰু ওচৰত গৈ আমি দেখুৱাই আছোঁ বাৰু আপোনালোকে দেখিছে এই ৰাস্তাটো মানে নতুনকৈ বনাই আছে। আগতে ইয়াতে পকী ৰাস্তা নাছিলে, এইটো ৰাস্তাটো এতিয়া ধুনীয়াকৈ বনাই দিছে। কাৰণ এতিয়া মানে 1 জানুৱাৰী আহি আছে। 1 জানুৱাৰীত আচলতে ইয়াতে মানে বহুত মানে পিকনিক খাবৰ কাৰণে মানুহ আহে। তো বহুত ধুনীয়া পিকনিক স্পট হয় এইটো এটা। তো সেইকাৰণে চাওক আপোনালোকে ৰাস্তা ধুনীয়া বনাই দিছে। 1 জানুৱাৰীত যদি আপোনালোকে আহে মানে এইবিলাক ঠাইত পূৰা মানুহ ভৰ্তি হৈ থাকে পিকনিক খাবৰ কাৰণে। তো মানে একদম জাগা নোহোৱা হৈ যায় চাওক। তো দেখিছে আপোনালোকে এয়া হৈছে চানকাৰ পৰিৱেশ। তো আচলতে মানে যেতিয়া বাৰিষা ছিজন হয় তেতিয়া মানে ইয়ালৈকে পানী আহে ব্ৰহ্মপুত্ৰৰ। তো এতিয়া মানে ঠাণ্ডা দিন, তো ঠাণ্ডা দিনত মানে এইবিলাক গোটেই বালিবিলাক পানীবিলাক শুকাই যায়। তো বালিবিলাক ওলাই থাকে। তো সেইকাৰণে মানে বিশেষকৈ ইয়াতে এইখিনি সময়তে আহিব পাৰে আপোনালোকে, কাৰণ গৰমৰ সময়ত ইয়াতে গোটেই পানী ভৰ্তি যায়। তো আচলতে এই সময়খিনিত বহুত ধুনীয়া লাগে আহি পেলাই। আৰু চাওক এতিয়া আমি আহিছোঁ প্ৰায় 4টামান বাজিছে আমাৰ। তো 4টা বজাত চাওক কি ধুনীয়া পৰিৱেশ। আৰু যিমান মানে অলপ এন্ধাৰৰ বেলি মাৰ যাওঁ অৱস্থা হ'ব তেতিয়া মানে আৰু বেছি ধুনীয়া হৈ যাব এই ঠাইখিনি। তো এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। তো আজি আমি আহিছোঁ মানে চানকাত। তো আপোনালোকক দেখুৱাম চনকাৰ পৰিৱেশ। তো চনকা কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আশা কৰোঁ নিশ্চয় ভাল লাগিব আপোনালোক সকলোৰে। তো চাওক চনকা আহিলে আপোনালোকে দেখিব এনেকুৱা পূৰা ওখ শিল আৰু চাওক ইফালে চাওক বালি পূৰা। এইখন আচলতে ব্ৰহ্মপুত্ৰ নদী হয় আৰু ব্ৰহ্মপুত্ৰ নদী মানে যেতিয়া সূৰ্যৰ মানে মাৰ যাব তেতিয়া মানে আপোনালোকে দেখিব ইয়াৰ ভিউ আৰু বেষ্ট ফটোশ্বুট হ'ব ইয়াতে। তো আমি মানে এনেই আছিলোঁ, তো আজি ওলাই আহিলোঁ চবেই এটা এনেই ব্লগিং কৰোঁ বুলি। তো আহক আপোনালোকক দেখুৱাওঁ চনকাৰ পৰিৱেশ। তো আহক আমি যাওঁ চানকাৰ মানে মেইন ভিউ পইণ্টলৈ। তো হেলমেট এইটো লৈ লওঁ। হা নাই ফ্ৰণ্টত ৱেট এংগল নাই। তো এই চাওক কি ধুনীয়া। এইখিনিত আচলতে বহুত ধুনীয়া লাগে মানে পাথৰবিলাক চাবৰ কাৰণে, শিলবিলাক চাবৰ কাৰণে। চব পিনে পাহাৰ তাৰপিছত ইফালে আছে নদীখন। আমি এতিয়া বৰ্তমান গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ ওচৰলৈকে। আচলতে বালিবিলাক মানে বহুত বেছি বালি আছে আৰু ধুনীয়া মানে বালি বগা বালি। তো চাওক ইফালে ধুনীয়া ঘৰ বনাই থৈছে সৰু। আমাৰ লগৰ কেইজনেই ইফালে গৈ গ'ল। তাৰপিছত আচলতে এখন মানে ৰিজৰ্ট বনাইছে। তাৰপিছত আৰু আপোনালোকে যদি আগপিনে চাই তেতিয়াহ'লে ইফালে বহুত কেইখন ৰিজৰ্ট হ'ল এতিয়া, আগতে নাছিলে বাৰু। তো মানে ইয়াতে সেইকাৰণে আচলতে ৰাস্তাটোও বহুত ধুনীয়া বনালে এতিয়া বৰ্তমান। তো আচলতে ইফালে আছে নাও চলি আছে, ধুনীয়া নাও। তো ইফালে আমি এতিয়া বৰ্তমান এনেই ঘূৰি চাই আছোঁ। তো এয়া চাওক আপোনালোকে দেখিছে কি ধুনীয়া মানে পৰিৱেশ। তো এয়া ব্ৰহ্মপুত্ৰ নদী হয়। ব্ৰহ্মপুত্ৰখন মানে আচলতে সিটো পাৰে আছে। তো আপোনালোকে এইটো দেখিছে সেইটো মানে বালিৰে পূৰা জমা হৈ গৈছে, পানী নাই কাৰণে এতিয়া বৰ্তমান সময়ত। তো নহ'লে ইয়াতে গোটেই পানীৰে ভৰ্তি হৈ থাকে। তাৰপিছত যদি এইটো বালি জমা হৈ থকাৰ বালিচৰখিনিৰ পৰা সিফালে যাওঁগৈ তেতিয়াহ'লে মেইন ব্ৰহ্মপুত্ৰ নদীখন দেখিব আপোনালোকে। তো এইবিলাক চাওক বালিবিলাক বৰ্তমান ভেজি আছে বৰ্তমান। তো দূৰত চাওক এইফালে দূৰত মানে ধুনীয়া টেণ্ট লগাই থৈ দিছে। তো আপোনালোকে যদি আহে তেতিয়াহ'লে টেণ্টত থাকিব পাৰিব, নাইট মানে ইয়াতে ৰাতি থাকিব পাৰিব। ৰাতি আচলতে থাকি বহুত ভাল লাগিব, কাৰণ ৰাতিপুৱা সময়ত মানে বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। তো এতিয়া চাওক ইভিনিং সময়ত বহুত ধুনীয়া লাগিছে ঠাইখিনি।
তো এই ঠাইখিনিত আপোনালোকে যদি গুগলত চাৰ্চ কৰে চনকা বুলি পেলাই চনকা বুলি চাৰ্চ কৰিলে মানে আপোনালোকে লোকেশ্যনটো দেখা পাব। গুৱাহাটীৰ পৰা প্ৰায় ওচৰতে হয়। তো কেতিয়াবা যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। ইয়াতে নাৱত আচলতে মাছমৰীয়া আছেনে নাইবা বৰ্তমান নাজানো। আমি যাওঁ ঘৰত মানে আমি ঘূৰিলোঁ চনকা ঘূৰিলোঁ তাৰপিছত আমাৰ বহুত ভাল লাগিলে। তো আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই বহুত ভাল লাগিব। তো ভাল লাগিলে জনাব। তো চাওক এয়া সূৰ্য ডুব অৱস্থা। তো এতিয়া মানে আমি যাওঁ ইয়াৰ পৰা আমাৰ ঘৰ প্ৰায় 30 কিলোমিটাৰমান হ'ব। তো এতিয়া আমি চবেই যাওঁগৈ। মানে আমি বহুত ফটো উঠিলোঁ আচলতে। তো ফটো চটো উঠি পেলাই ৰেডি হ'লোঁ। তাৰপিছত আমি এতিয়া যাওঁগৈ। তো